হাই ওয়েলকাম বেক টু মুনমি'জ ব্লগ আকৌ এটা নতুন ধুনীয়া ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আজি এফালে যাম বুলি ভাবিছোঁ মই যেতিয়া ক'ৰবাত যাওঁ সদায় আপোনালোকক লৈয়ে যাওঁ ন সেইকাৰণে ভাবিছোঁ আপোনালোককো লৈ যাওঁ বলকচোন যাওঁ ক'লৈ যাওঁ এতিয়া কৈ নিদিওঁ অৱশ্যে আপোনালোকে টাইটেলটো দেখিলে গম পাবই মই ক'লৈ যাবলৈ ওলাইছোঁ তথাপিতো আপোনালোকক এতিয়া নকওঁ বলকচোন যাওঁ ক'ত যাওঁ তেওঁলোকে কয় দিব্যাঞ্চৰ দেউতাক তলত ৰখিয়ে আছে যাওঁ বেছি দেৰি নকৰোঁ দেই এয়া আমি গৈ আছোঁ গাড়ীত উঠি এতিয়া আমি ক'ত গৈ আছোঁ জানেনে আপোনালোকক কৈছিলোঁ যে মই এতিয়া নকওঁ বুলি ভাবিছোঁ কৈ দিওঁ ভাবিছিলোঁ অকণমান ছাৰপ্ৰাইজ ৰাখোঁ বুলি আপোনালোকৰ কাৰণে কিন্তু আপোনালোকেতো টাইটেলটো দেখি গমেই পাব ক'ত গৈ আছোঁ সেইকাৰণে কৈ দিওঁ আমি গৈ আছোঁ যোৰহাটৰ 7 Sisters ৰিজৰ্টলৈ সেইখন বিৰাট ধুনীয়া বুলি শুনিছোঁ যোৰহাটত যিসকলে থাকে প্ৰায় কিছুমান মানুহ গৈছে তালৈ ভাল বুলি শুনিছোঁ বহুতে কৈছে মই যিসকলে নাই যোৱা সেইসকলক দেখুৱাবৰ বাবে ভিডিঅ'টো মানে ব্লগটো বনাই আছোঁ এয়া দেখিছে নহয় দিব্যাঞ্চ ভংগিমা কৰি থাকে সদায় ক'ৰবাত গ'লে সি তেনেকৈয়ে যায় ভিডিঅ' কৰিবলৈ নিদিয়ে সি দেখি নাপায় যে আচলতে মোবাইলটো এনেকৈ ভিডিঅ' কৰি থাকিলে আহি আমি এতিয়া হাইৱেত উঠিলোহি হাইৱে মানে আমি হৈছোঁ যোৰহাটৰ বাসিন্দা আমি যিহেতুকে যোৰহাটত থাকোঁ সেইকাৰণে আমি হাইৱে হৈ যাব লাগিব যিহেতু গুৱাহাটীৰ পৰা আহিলে যিসকলে শিৱসাগৰৰ ৰাস্তা যিটো ক'ব সেইটোৱে আমি এইফালেদি গৈ আছোঁ এইফালেদি গ'লে আমি 7 Sisters ৰিজৰ্টখন পামগৈ সোনকালে সেইকাৰণে এইফালেদিয়ে গৈছোঁ আপোনালোকে যিসকল যোৰহাটত থাকে তেওঁলোকে এনেকৈ যাব পাৰিব হাইৱে হয় যোৰহাটৰ যিটো হাইৱে হয় শিৱসাগৰলৈ যোৱা ৰাস্তা এনেকৈ যাবগৈ পাৰিব ছায়েন্স কলেজৰ ওচৰত হয় যিহেতুকে 7 Sisters ৰিজৰ্টখন তালৈ গৈ আছোঁ আমি এতিয়া ধুনীয়াকৈ গাড়ীত আমি গধূলি সময়ত ওলালোঁ দেই মানে ইভিনিং টাইমে হ'ব এতিয়া আৰু গধূলিয়ে হ'ল আৰু প্ৰায় আগবেলা সময়টোত সময়ে নাপাওঁ ক'ৰবাত যাবলৈ সেইকাৰণে সদায় গধূলি সময়তে যোৱা হয় ক'ৰবাত গ'লে কিন্তু কোনোবা ৰিজৰ্টলৈ গ'লে গধূলি সময়খিনি স্পেণ্ড কৰাটো বেলেগ এটা লাগে ফিল হয়নে নাই কওকচোন আপোনালোকে মানে দিনত গ'লেও আপোনালোকে এটা বেলেগ ফিল কৰিব আৰু গধূলি সময়ত গ'লেও এটা বেলেগ ফিল কৰে তাত গ'লে আপোনালোকে দেখিব এতিয়া গধূলি লাইট চাইটবিলাক দি দিলে যেতিয়া লাইটবিলাক দি দিয়ে এটা বেলেগ লুক আহি যায় ন আমি গৈ এতিয়া পামেই আৰু প্ৰায় পায়ে গৈছোঁ বুলি ক'ব পাৰি তাত এখন তোৰণ পাব সেই তোৰণখনেদি সোমাই যাব লাগিব বুলি কৈছে যিহেতুকে আমি ফোন কৰি লৈছিলোঁ তেওঁৰ অ'নাৰজনৰ লগত ফোনৰ লগত কণ্টেক্ট কৰি লৈছিলোঁ এইখন চাওকচোন তোৰণখন এই তোৰণখনেই চিন আৰু আপোনালোকে এইফালেদি সোমাই গ'লে 7 Sisters ৰিজৰ্টখন পাই যাবগৈ এইখনৰ নামটো হৈছে কিবা ওজা আছিলে মই ঠিক মনত পাহৰি গৈছোঁ আন্ধাৰো হৈ গৈছিল তেতিয়া এয়া গৈ আছোঁ এই তোৰণখনেদি সোমাই আহি প্ৰায় 1 কিলোমিটাৰমান গ'লেই পাই যায়গৈ 7 Sisters ৰিজৰ্টখন বেছি দূৰ নহয় কিন্তু দেই অকণমান সোমাই গ'লে পাই যাব এয়া দেখিছে নহয় আমি দেখিলোৱেই সোমাই আহিয়ে এইখন ইমান ধুনীয়া লাগিছে চাব দেই বাহিৰৰ পৰা ইমান ধুনীয়া লাগিছে চাওকচোন লাইট দি দিছে যে গধূলি গাঁৱত গ'লে মানে এই লাইটৰ লুকছটোৱে অলপ বেলেগ কৰি দিয়ে মানে ৰিজৰ্টৰ হেৰিটো এনভাইৰনমেণ্টটো ইমান ধুনীয়া লাগে তাত খালি অলপমান পাৰ্কিঙৰ সমস্যা অকণমান আছে বাৰু ঢেৰ গাড়ী হ'লে অলপ পাৰ্কিং কৰিবলৈ জেগা কম হ'ব নিচিনা লাগিলে কিন্তু অ'নাৰজনৰ লগত কথা পাতি গম পাইছোঁ যে তেওঁলোকে এটা ব্যৱস্থা কৰিছে পাৰ্কিঙৰ বেলেগকৈ আছক 7 Sisters ৰিজৰ্ট এনেকৈ লিখা আছে আগফালে সেইটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ মই আন্ধাৰ হৈ গৈছে যিহেতু দেখিছে নহয় কিন্তু ভাল লাগে দেই ইভিনিং টাইমতো ভাল লাগিলে গৈ পিনি মোৰ বেয়া নালাগিলে দেই আপোনালোকে খালি যদি বেছি সময় থাকিম বুলি ভাবে তেতিয়া আপোনালোকে দিনতে যাব তেতিয়া বেছি সময় থাকিব পাৰিব তাতে এইখন 2020 চনৰ এষ্টাব্লিছ বুলি লিখাই আছে এইটো এণ্ট্ৰেঞ্চ হয় আপোনালোকে এনেকৈ সোমাই যাব লাগিব সোমাই গৈ দেখিব চাহ বাগান থাকিব তাত কিন্তু এতিয়া তেওঁলোকে কোনো ধৰণৰ এণ্ট্ৰি ফিজ লোৱা নাই কিন্তু দেই ফ্ৰী দিছে খালি খোৱাৰ যিখিনি খৰচা সেইখিনিয়ে দিব লাগে যোৰহাটৰ যিসকলে আছে তেওঁলোকে তাত গৈ কম খৰচতে ঘূৰি পকি আহিব পাৰিব এনেকুৱা এটা এৰিয়া বনাই দিছে এতিয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এটা কেনেকুৱাকৈ ৰাখিছে তেওঁলোকে ৰিজৰ্টখন এখন এনেকুৱা এটা এৰিয়া যিটো বেছি মোৰ ভাল লাগিলে চবতকৈ বেছি এৰিয়াডোখৰ মোৰ বিৰাট ভাল লাগিলে আমাৰ দিব্যাঞ্চও ভাল পালে দেই এৰিয়াটোত যিহেতুকে তাত এটা একুৰিয়াম আছিলে এইটো এটা চুইমিং পুলো ৰাখিছে তেওঁলোকে এইটো দিব্যাঞ্চ দেখিছে নহয় সি এডোখৰ এৰিয়াতে বেছি এনজয় কৰিলে যিহেতুকে এই একুৰিয়ামটো আছিল যে তাতে মাছ কেইটামান আছিলে সেইকেইটাৰ লগত অলপ দেৰি খেলিলে সি সৰু ল'ৰা ছোৱালী লৈ গ'লেও তেওঁলোকে তাত এনজয় কৰিব এতিয়া যিহেতুকে কৰোণা সময় আছিল বহুত দিন সোমাই আছিলে আপোনালোকে ইয়ালৈ লৈ যাব পাৰে দেই বহুত ধুনীয়াকৈ সুব্যৱস্থা কৰি ৰাখিছে তেওঁলোকে মানে খেলিব পাৰিব পৰিৱেশটো ধুনীয়া গছ গছনিৰে ভৰা বাতাবৰণটো ভাল পাব এই এৰিয়াটোত মানে সৰু ল'ৰা ছোৱালী খেলিবলৈ ভাল পায় কাৰণ এইখন চাপৰ এনেকুৱা এখন বেঞ্চ বনাই দিছে যে তাত বহিব পাৰে বহিবলৈ চেষ্টা কৰিছে দিব্যাঞ্চে দেখিছে নহয় পুতলাকেইটাও দেখিছে পিছফালে লগতে তাৰ দিব্যাঞ্চৰ আয়ুষী বাও বহিছে ধুনীয়াকৈ দুইটাই
এইডোখৰ জেগা মোৰ বেছি ভাল লাগিলে এনেকৈ চুইমিং পুলৰ কাষতে আছিল আপোনালোকক মই চেষ্টা কৰিম এতিয়া এটা এটাকৈ দেখুৱাবলৈ কিনো আছে তাত এনেকৈ সৰু সৰু কটেজ কেইটামানো বনাই দিছে দেই তাত এইটো চাওক মই মাছকেইটা একদম ওচৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক দুটামানে আছিলে মাছ তাত কিন্তু মৰম লগা আছিলে মাছকেইটা দেই দিব্যাংসেও ভাল পালে এনেকুৱা সৰু সৰু কটেজ বনাই দিছে তেওঁলোকে এনেকৈ গোল গোলকৈ খাবৰ কাৰণে বহিবৰ কাৰণে মানুহ আহিলে ইয়াত গেষ্ট আহিলে যোন আহে মানে ইয়াত বহি খাব পাৰিব কিন্তু জেগাটো বহুত ডাঙৰ দিছে আৰু জোনলা এখন আছিলে এনেকুৱা ডাঙৰকৈ দীঘলকৈ জোনলা এখন আছিলে জোনলা বুলি কওঁ আমি সৰুৰ পৰা এনেকুৱাবিলাক চুইং এনেকুৱাবিলাক আমি জোনলা বুলি কওঁ সেইকাৰণে আপোনালোকক জোনলা বুলিয়ে কৈছোঁ বিৰাট ভাল লাগিলে ময়ো অকণমান জুৰিলোঁ তাতে সৰুকালৰ দিনবিলাক মনত পৰি যোৱা নিচিনা লাগিলে বহুত দিন সোমায়ো আছিলোঁ কৰোণাকৈ ক'তনো ওলাই যোৱা হৈছিল আজি বহুত দিনৰ মূৰত ওলাই গৈছিলোঁ এনেকুৱা ৰিজৰ্টত এয়া দেখিছে নহয় দিব্যাংস আৰু বায়েকে জুলি আছে অকণমান দিব্যাংসে ভয় কৰিছিলে সেইকাৰণে ময়ো তাৰ লগত জুলি দিলোঁ নহ'লে সি পৰি যাবও পাৰে আৰু ভয়ো কৰিছিলে সেইকাৰণে মই আৰু লগতে বহি দিলোঁ সি তেতিয়া অকণমান সাহস কৰিছে যিহেতুকে সি এনেকুৱা জোলনা দেখাই নাছিলে প্ৰথম দেখা পাইছে আজি প্ৰথম সেইবাবেও তাক লৈ গ'লোঁ মই অকণমান সি বহুত এনজয় কৰিলে কিন্তু দেই সেয়া অকণমানকৈ জুলি আছে দেখিছে নহয় জোনলাখন ইমান ধুনীয়া লাগিছে তাত ফ্লাৱাৰকেইটা লগাই দিছে যে সেইকাৰণে ইমান ধুনীয়া লাগিছে আপোনালোকে তাত ফটো মাৰিব পাৰিব চেলফি তুলিব পাৰিব কিন্তু ৰাতি নহয় দিনতে পাৰিব দেই ৰাতি বহুত বেয়া উঠে ফটো বাৰু তাত এয়া দেখিছেন এনেকুৱা চেলফি পইণ্টটো ৰাখিছে এই পুৰণা যে বাজাজ স্কুটাৰবিলাক আছিল যে তেনেকুৱা সেইখন ৰাখিছে আৰু আপোনালোকে যদি ভাবে বাহিৰৰ এনভাইৰমেণ্টত নেখাওঁ ভিতৰত বহি পিনি খাওঁ তেনেকুৱাকৈও তেওঁলোকে সুব্যৱস্থা কৰি ৰাখিছে এয়া দেখিছে নহয় এনেকৈ ভিতৰত খাব পৰা এটা ব্যৱস্থা ৰাখিছে আৰু খেলিব পৰা এখন বৰ্ড এনেকুৱা ৰাখিছে তেওঁলোকে এইটো ওপৰত এনেকুৱাকৈ ডিজাইন কৰিছে তেওঁলোকে ডাঙৰ ডাঙৰ পাচি লগাই দিছে মোৰ কিন্তু ডিজাইনটো খুব ভাল লাগিলে সেইবাবে আপোনালোকলৈও ভিডিঅ' কৰি ৰাখিলোঁ দেখুৱাবৰ বাবে এইটো চাওক এনেকৈ ইয়াত ভিতৰত বহিও আপোনালোকে খাব পাৰিব যদি মোৰ বোলে মন গৈছে ভিতৰত বহি খাওঁ বাহিৰত খাব মন যোৱা নাই কিন্তু মোৰ বেছি বাহিৰত বহি খায়ে বেছি ভাল লাগিলে আমি ভিতৰত নাখালোঁ কিন্তু দেই বাহিৰতে খালোঁ যি খালোঁ বাহিৰৰ এনভাইৰমেণ্টটো বেছি ভাল লাগিলে মানে ভিতৰতকৈ চাহ বাগানৰ মাজত বহি ধুনীয়াকৈ খাব পাৰিব আপোনালোকে গোটেই পৰিৱেশটো এনজয় কৰি যিহেতুকে সেউজীয়া মাজত থাকিলে এনেও মনটো ভাল লাগি থাকে নহয়নে এনেকুৱা তেওঁলোকে মেনু ৰাখিছে মেনু আপোনালোকে অৰ্ডাৰ দিব পাৰিব যে যিয়ে খায় আপোনালোকে সেইখিনি অৰ্ডাৰ দিব পাৰিব যিহেতুকে আমি ইভিনিং টাইমত গৈছিলোঁ মানে গধূলিয়ে আৰু প্ৰায় সেনেকুৱা টাইমত গৈছিলোঁ সেইকাৰণে আমি লাইট কিবা এটা অৰ্ডাৰ দিছিলোঁ সেয়াই খালোঁ খাই বৈ বাৰু সোনকালে গুচিও আহিলোঁ বেছি ভিডিঅ' কৰা আৰু মানে কি হৈছিল 7টা বজাৰ পৰা কাৰ্ফিউ লাগি যায় সেইকাৰণে আমি যিমান পাৰোঁ সিমানখিনি দেখুৱাবলৈ আপোনালোকক কম সময়তে গোটেইখিনি দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ কি আছে ইয়াত দিয়কচোন এনেকৈ সৰু ল'ৰা ছোৱালী খেলিব পৰা অলপমান জেগা ৰাখিছে এনেকৈ ইয়াতে আৰু এটা চাংঘৰ টাইপ এনেকৈ বনাই ৰাখিছে ওপৰত উঠি আপোনালোকে তাৰ গোটেই ভিউটো চাব পাৰিব গোটেই ৰিজৰ্টখনৰ ভিউটো দেখাই ওপৰৰ পৰা উঠিলে মই সিহঁতি ইয়াত তলত খেলি আছিলে মই ভাবিলোঁ আপোনালোকক ওপৰৰ পৰা গৈ এটা ভিউ দেখুৱাই দিওঁ সেইকাৰণে ওপৰলৈ উঠি গৈছিলোঁ এনেকৈ চাংখন পাতি দিছে ওপৰলৈ উঠি যাবলৈ আপোনালোকক এনেকৈ ওপৰলৈ গৈ আপোনালোকে গোটেই ৰিজৰ্টখনৰ ভিউটো চাব পাৰিব ইয়াতকৈও চাই ভাল লাগিলে কিন্তু দেই দিনতো এটা বেলেগ আপোনালোকে মানে ফিল কৰিব তাত গৈ আৰু ৰাতিও এটা বেলেগ ফিল হয় এনভাইৰমেণ্টটো অলপ বেলেগেই হয় মানে দিনৰ এনভাইৰমেণ্টটো মই কেনেকুৱা লাগিব আপোনালোকক ক'ব নোৱাৰিম কিন্তু ৰাতিও মোৰ বিৰাট ভাল লাগিলে কিন্তু গৈ দেই এই আছে গোটেই ভিউটো ওপৰৰ পৰা ধুনীয়া লাগিছে হয়নে লাইটৰ সৈতে গোটেই বাগানৰ মাজত এনেকৈ সৰু সৰু কটেজ গোলকৈ বনাই থৈছে প্লাছ সিহঁতি খেলি আছে দেখিছে নহয় ইয়াত এয়া চাওকচোন কেনেকৈ খেলি আছে খুব ভাল পাইছে এনেকৈ সৰু ল'ৰা ছোৱালীৰ লগত লৈ আহিবচোন আপোনালোকে পাৰিব বেয়া নহয় কিন্তু তাত যাবলৈ যোৰহাটত যিসকল আছে যদি পাৰে আহিব পাৰিব আৰু যিসকলে আহিব নোৱাৰিছে মোৰ ভিডিঅ'টোৰ জৰিয়তে এনজয় কৰক চাই পিনি এয়া দেখিছে নহয় এনেকুৱা হয় ধুনীয়া লাগিছে নহয় তেনেকৈ বিৰাট ধুনীয়াকৈ ভাবি চিন্তি বনাইছে ৰিজৰ্টখন এয়া জুলিলা লভজৰী অকণ দেউতাকেও দিব্যাংসৰ লগত আন্ধাৰ হৈছে কাৰণে ভিডিঅ' কোৱালিটিটো অকণমান আন্ধাৰ হৈছে সেইটো কাৰণে বেয়া নাপাব মোৰ যিমান পাৰোঁ সিমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক এনেকৈ এইফালেদি গ'লে কেইটামান কটেজ টাইপৰ ঘৰ টাইপৰ বনাই ৰাখিছে আপোনালোকে যদি যোনে কোনোবাই ইচ্ছা কৰে তাত থাকিবও পাৰিব আৰু কাৰোবাৰ যদি বাৰ্থডে আছে আপোনালোকে তাত পাতিব পাৰিব অকল খোৱা খৰচাটো দিলেই হৈ যাব বুলি কৈছে তেওঁলোকে যিকোনো ধৰণে এণ্ট্ৰি বা পাতিবৰ কাৰণে বেলেগ ফিজ দিব নালাগে খোৱাৰখিনি দিলেই হৈ যাব কিন্তু তাত ধুনীয়াকৈ পাতিব পাৰিব বাৰ্থডে পাৰ্টি যি হওক মানে ভাল পাব কিন্তু দেই মই কিন্তু ভাল পালোঁ আপোনালোকে কেনেকুৱা পাই নাজানো এনেকুৱা কটেজবিলাক এনেকৈ বনাই ৰাখিছে যিহেতুকে তাত মানুহ আছিলে সেইকাৰণে মই দেখুৱাব নোৱাৰিলোঁ আপোনালোকক ভিতৰৰ পৰিৱেশটো কেনেকুৱা ভিতৰৰ মানে কেনেকুৱা ৰুমবিলাক এয়া আমি খালোঁ অৰ্ডাৰ দিছিলোঁ এনেকৈ ফিংগাৰ চিপছ আৰু এটা চিকেন পকৰা অৰ্ডাৰ দিছিলোঁ আৰু চাহ খাইছিলোঁ যিহেতুকে ইভিনিং সময় এইবিলাকেই খোৱা হয় আমাৰ
এইখিনিয়ে খালোঁ, কিন্তু ভাল বনাইছিলে দেই তেওঁলোকে। মই বহুতে কৈ আছিলে মানে অলপ বেছি কষ্টলি হয় বুলি, কিন্তু ইমান শুনিছিলোঁ মই কষ্টলি বুলি, কিন্তু কষ্টলি নহয় মানে, যিটো দাম লৈছে তেওঁলোকে যথেষ্টখিনি দিছে মানে সেইটো হিচাপত। চাহটো বহুত ভাল আছিলে, টেষ্টি আছিলে, খোৱাখিনি কিন্তু বিৰাট ভাল আছিলে কিন্তু দেই। খোৱা বোৱা কৰিয়ে আমি চিধা ঘৰলৈ বুলি ওলালোঁ, যিহেতুকে 7টা বজাত কাৰফিউ লাগি যায়, ভয়ো লাগে ন, সৰু ল'ৰা ছোৱালী লগত লৈ গৈছিলোঁ, সেইকাৰণে ঘূৰি আহিলোঁ। যিমান পাৰোঁ সিমানখিনি দেখুৱাবৰ কাৰণে আপোনালোকক ভিডিঅ' কৰি ৰাখিলোঁ তাত। আপোনালোকৰ যিসকলে যাব পৰা নাই তেওঁলোকে এটলিষ্ট মোৰ ব্লগৰ জৰিয়তে এনজয় কৰিব বুলি ভাবিয়েই কৰিলোঁ গোটেই ব্লগটো। এতিয়া সোনকালে গুচি আহিলোঁ। আহি আমি প্ৰায় যোৰহাট টাউন সোমায়ে গ'লোহি। অলপ পাছত গৈ ঘৰত পামগৈ আৰু। এয়া আপোনাৰ KB ৰোডত পাই গ'লোহি আমি আহি পালোহি, জাষ্ট আহি পালোহি। ৰাস্তাত ভিডিঅ' নকৰিলোঁ আৰু একো। অকণমান পাছত আপোনালোকক মই লগ পাই আছোঁ। হাই, আজি হৈছে পিছদিনাখন। কালি ব্লগটো কণ্টিনিউ নকৰিলোঁ বাৰু, ভাবিলোঁ কি এণ্ড কৰিলোঁ, এণ্ড কৰাও নহ'ল, সেইকাৰণে ভাবিছোঁ আজি এণ্ড কৰি দিওঁ। কালি আমি 7 ছিষ্টাৰ ৰিজৰ্টলৈ গৈছিলোঁ, আপোনালোকে দেখিলে কেনেকৈ গৈছিলোঁ কেনেকৈ, আৰু যিমানখিনি পাৰোঁ সিমানখিনি আপোনালোকক ইনফৰ্মেশ্যন দিবলৈ চেষ্টা কৰিলোঁ। আৰু আপোনালোকে মোৰ লগতে 7 ছিষ্টাৰ ৰিজৰ্টখন চাব পাৰিলে বুলি ভাবিলোঁ। আৰু গধূলি এনভাইৰনমেণ্টটো দেখিলে আৰু মোৰ লগত। দিনৰ এনভাইৰনমেণ্টটো মই দেখুৱাবতো নোৱাৰিলোঁ, তো গধূলি এনভাইৰনমেণ্টটো কেনেকুৱা পালে ক'ব। কিন্তু গধূলি যোৱাৰ কাৰণে অলপমান ভিডিঅ'ৰ কোৱালিটিটো অলপমান ল' হৈছে, বেয়া নাপাব তাৰ কাৰণে, তাৰ বাবে চৰি কৈছোঁ মই। আৰু যিমান পাৰোঁ সিমানখিনি দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ। আপোনালোকে যাব পাৰিব, বিৰাট ভাল হয়। তাৰ অ'নাৰকেইজনো বিৰাট ভাল হয়, তেওঁলোকে বহুত কোঅপাৰেটিভ হয়, বহুত লাগি থাকে, ধুনীয়াকৈ দেখাই দিয়ে ক'ত কি হয়, বস্তুখিনি বহুত ধুনীয়া হয়, আৰু ভাল টাইম স্পেণ্ড কৰিব বুলি মই জানিছোঁ, মানে মই ফিল কৰিলোঁ। আপোনালোকে যাব পাৰিব, কিন্তু সৰু ল'ৰা ছোৱালীবিলাককো লৈ যাব পাৰিব, বহুত এনজয় কৰিব তেওঁলোকে তাত গৈ পিনি। ভাবিছোঁ ব্লগটো আৰু দীঘলীয়া নকওঁ, মই বহুত বেছি কথা কওঁ এনেকুৱা লাগি যায় মোৰ, সেইকাৰণে নকৰোঁ আৰু দীঘলীয়া, ইমানতে এণ্ড কৰোঁ বুলি ভাবিছোঁ। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবচোন, আৰু পাৰিলে শ্বেয়াৰ কৰি দিব, আৰু যদি ভাল লাগিলে ব্লগটো লাইক কৰি দিব। আৰু পুনৰ এটি ধুনীয়া ব্লগত লগ পোৱাৰ আশাৰে মই মুনমিজ ব্লগৰ পৰা বিদায় মাগিছোঁ। আৰু আপোনালোকে নিজৰ কেয়াৰ ল'ব, খোৱা বোৱা ভালকৈ যত্ন ল'ব, যিহেতুকে কৰোণাৰ সময়, এইখিনি কেয়াৰ লোৱাটো বিশেষকৈ বিৰাট জৰুৰী হৈ আছে এতিয়া। আহিছোঁ তেন্তে।